ভাল মোৰো ভাল পম্পী তোমাৰ লগত এটা মোৰ কথা আছে কি কথা কোৱাচোন পম্পী মই তোমাক বহুত ভাল পাওঁ তুমি কি কৈছা পম্পী মই তোমাক সঁচাই ভাল পাওঁ আজিৰ পৰা তুমি মোক লগ নকৰিবা তুমি যি পম্পীক প্ৰপ'জ কৰিলে মই পম্পী মোক কেনেকৈ ক'লা আজিৰ পৰা মাতা বোলাই বন্ধ কৰি দিলা মই এতিয়া কি কৰোঁ এই থানেশ্বৰে মোক এটা বাবাৰ কথা কৈছিল মই কালি দিনক লেগি তাকেই লগ কৰিব লাগিব লগ কৰি কিবা এটা কৰিব লাগিব আজি আৰু থাকোঁতে কালিক লেগি যাম আজি আৰু পঢ়াতে লাগো দে থানেশ্বৰ ঘৰত আছা আছো বহুত দিন মূৰ দিয়া ভাই আজি কি আলি মোক এটা সহায় লাগিছিলে ভাই কি এই তই যে বাবা তোৰ কথা কৈছিলি তাকে নিবি পিনে নিব পাৰিম দুইদিন পিছত আনি কিন্তু দে হ'ব দে দে যা ভাই সাজ নাই গাড়ী এখন চাইছে গ'ল খোজকাঢ়ি নহয় অলপমান গেলি পাব দে হ'ব দে বাবার হর করছে साधु बाबा साधु बाबा साधु बाबा साधु बाबा साधु बाबा साधु बाबा मुझको एक ताबीज देन मुझको एक ताबीज देन মই ভাল পোৱা ছোৱালীজনী মোক ভাল নাপায় তাৰে সমস্যা আপুনি কিবা দিব পাৰিবনে পাৰিম পাৰিম মই চব পাৰিম তুমি মোৰ দিয়া মতে চলিব লাগিব হ'ব বাবা খোৱা তোমাৰ হ'ব তুমি পানীৰ তলৰ পকা চকৰা দিব লাগিব হ'ব বাবা মই তাইৰ নামত সকলো কৰিব পাৰিম বাবা আৰু তুমি এটা বৰষুণৰ পৰা শিল এটা আনিব লাগিব হ'ব বাবা মই তাইৰ কাৰণে সকলো কৰিব পাৰিম আৰু তাইৰ ভৰিৰ খোজৰ এটা চিন আনিব লাগিব হ'ব বাবা হ'ব এইখিনি তুমি মঙলবাৰে লৈ আহিলে মোৰ আগত লৈ আহিলেই হ'ব আয়ুষ্মান হ'ব বাবা তেনেহ'লে আমি আহিছোঁ আৰু লাষ্ট কি ভাই কি ভাবি আছা ভাবি আছা নো কিবা কি ভাবি আছা ইমান জোৰে মস্ত চিন্তা কি ওর এই ইদিনে বাবার তাক লৈ গেল থানেশ্বৰে এই হালটোৰ পাই ভাই পকাছে পৰা এটা তুলি আনিবাইছে তলৰ পাই আৰু এ ভাই 6 দিনে যুঁজি নামলো আনো আৰু বোকা হৈ যায় আনাৰ লাগে আৰু মই ভাবিছোঁ আনিব পাৰিম তাৰ পৰাই আৰু এটা বৰফত পৰা বৰষুণত পৰা এটা শিল আনিব পাৰিছে হয় নেকি শিলটো নিয়াও 3 মিনিটমান থাকে বৰফটো গাড়ীত থ'লে পানী হৈ যায় ঘৰত যাব তাৰ পৰাই খোজা টানি পাৰিছে খোজৰ চিন এটা নিব পাৰিছে নিয়াৰ পিছত তাতে আৰু সেই চিনটো মই এতিয়া ক'ৰ পৰা আনো তাই যদি খোজ দিয়ে ধৰিবই নোৱাৰি মই তো কহুন কোনোদিন খালৰ মাজৰ পৰা পকা চপৰা নিব পাৰিছি তই বুঢ়বাক এটা কে খালৰ মাজৰ পৰা পকা চপৰা ওলাই নেকি এ ভাই মই আনি বোকাই ওলাই আৰু বৰষুণি শিলটো ক'ত বেছি সময় থকা পাইছে যদি বেছি সময় থাকাই লাগে আল্লাহ যেতিয়া বৰষুণ দিলাকে বা ভগৱানে বৰষুণ দিলাকে তেতিয়া শিলটো যদি ক্ষয় নাগালে চব শিলৰে ভৰা খাই গেলাকে হয়নে নহয় আৰু তোক খোজৰ হেৰি নিবে দিছি চিন নিবে দিছি তই ভৰিত ধৰা বুদ্ধি দিছি তোক ভৰিত দিলে এইটো আপিটো মৰাম বুজি তোক ভাল পাব তই সেইখানটো ঢুকি পোৱা নাই মাথাটো দি এ ভাই মই ইমান কাৰণে বুজি নাপালোঁ বাবা হেৰিত নহয় আঠু ভাঙান নহয় বাবাটো এই মই জানো সেই বাবাৰ নাম কি জানা তই নাজনো বাবাৰ নাম হৈছে ঠগেবাজ সেই বাবাৰ নাম নামেই ঠগেবাজ তাৰ পইচা লাগে এই পইচাটো হ'লে তাক বেলেগ একো নালাগে আৰু শুনছে মোক ঠগাল আপোনাৰ ঠগাবা সেই নামেই দিছে ঠগেবাজ সি একো নাজানে সিও নহয় হেৰিগিলা দি থাকে তই পাৰবি নেকি তই মৰি যাছো তই তই বেকাৰ তই খালো এনেকে নাচাবি হ'লে যদি তোৰ মিৰ্কি বেমাৰ বা কিবা আছে তই পৰি হ'লে মৰি থাকিবি সেইকাৰণে সেই হেৰিতে সি খালৰ দিয়া দিছে তই পৰি হ'লে মৰি যাতে ধুনীয়া তাত তাকে নাযা মাতছি নে সি তোক কম পাৰি নে আৰু নাচবি এটা তাক মোৰ দিয়া শুন তই তই নাচবি মই এতিয়া যাওঁ তই খালৰ কাষৰ পৰা ঘৰত যাই গেল যা যা এই মই দোকানৰ পৰা অলপ হাই গাইজ আমাৰ চেনেলটোৰ নাম হৈছে ইজাজুল হক আমি বহুকেইটা ভিডিঅ' বনাবলৈ সক্ষম হৈছোঁ
আৰু এই ভিডিঅ'বোৰ চাবলৈ আপোনালোকে ছাবস্ক্ৰাইব কৰক লগতে লাইক কৰক আৰু কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব লাইক কৰক